ৱাটাৰমেলন জুচটো খাইছো সেইটো কিন্তু আনকমন আছে অলপ হে আছে দিয়ে নেকি তে এনে মানে দাদা মই কিন্তু এটা টকাও দিয়া নাই জাস্ট খালি অনলাইন পেমেন্ট খুঁজে হতে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আজি এটা আনকমন ভিডিঅ' লৈ আহিছোঁ আমাৰ কলেজত আজি মই জীৱনৰ প্ৰথমবাৰ ফুড ফেষ্টিভেল আজি নাৰ্ছিং ডিপাৰ্টমেণ্টৰ ফুড ফেষ্টিভেল উপলক্ষে আমাৰ কলেজত এটা খোৱাৰ আয়োজন কৰা হৈছে এটা দোকানৰ আয়োজন কৰা হৈছে তাৰ মানে মই আপোনালোকক সকলোখিনি কেছ বুজাই দিম তাৰ আগতে ভিডিঅ'খিনি চাব লাগিব আৰু ক'ত কি বনাই আছে এইখিনি চাব পাৰিব তাৰ মানে আমাৰ কলেজত আজি নাৰ্ছিং ডিপাৰ্টমেণ্টৰ যিটো জিএনএম ডিপাৰ্টমেণ্ট আছে সেইটো ডিপাৰ্টমেণ্টৰ পৰা সিহঁতক স্কিল ডেভেলপমেণ্ট বুলিও ক'ব পাৰোঁ সিহঁতে নিজে খানা বনাই আমাৰ সন্মুখতে খানা বনাই সিহঁতে বিক্ৰী কৰিব লাগিব আৰু কোনে ফাৰ্ষ্ট বিক্ৰী কৰিব লাগে সিহঁতৰ বাবে পুৰস্কাৰ আছে তো আপোনালোকে শেষলৈ চাই থাকক এতিয়া খোৱা বনাই আছে তো এতিয়া আমি দেখুৱাম আপোনালোকক আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি ডিছ বনাই আছে তো প্ৰথমতে আমি আপোনালোকক এইখিনি দেখাই ল'ম তো যেহেতু তিনিটা গ্ৰুপত মানে ডিভাইড কৰি দিয়া হৈছে নাৰ্ছিঙৰ তিনিটা গ্ৰুপত আছে তো প্ৰথমে আমি এইফালৰ পৰা যাম ইহঁতক দেখাই দিম একচুৱেলি গেছ আনবা লাগছিল কি তোমালোকে চুলাত কৰি আছা তো ইহঁতৰ ৰান্ধা বাঢ়ি কিমান দূৰ হ'ল অলমোস্ট কমপ্লিট হ'ল আমাৰ আৰু হৈছে হলে ডিছ কি আছে এটা দেখুৱাবা না তাতে দেখুৱাবা তাতে দেখুৱাম ইয়াতে নেদেখুৱাম এইটো ছাৰপ্ৰাইজ হ'ব যিহেতু আপোনালোক হেভি এমাউণ্টৰ আৰু আনকমন কিবা কৰিছে চ' আৰু এইফালে অলপ দেখাই দিব তাৰপিছত এইফালে এটা বঢ়িয়া বস্তু বনোৱা দেখা গৈছে ফুচকা এয়া ফুচকা বাট এইবিলাক কিন্তু সকলো আমাক কিনি খাব লাগিব বাহিৰৰ পৰা যিহেতু মানুহ আহিব তাৰপিছত এইফালে ৰান্ধা বঢ়া চলি আছে এইটো কি হ'ব চিকেন হ'ব নেকি এইফালে পকৰি ঘুগুনি এইফালে ঘুগুনি হ'ব তো আপোনালোকক আমি দেখাম তাতে মানে মেইন টেবুলত দেখাম যে কি ডিছ আছে তো আৰু এটা গ্ৰুপ আছে তো সেইটো গ্ৰুপত যাম আমি তো আপোনালোকে চাওক মাহীয়ে হেল্প কৰি আছে এইবিলাক ডিছ এইবিলাক দেখাই দিব নালাগে আৰু বেলেগ বেলেগ ডিছ আছে দেখিব পাৰিব এইফালে কাম কাজ চলি আছে মানে ইহঁতৰ এইফালে দেখাই দিব মানে বিয়াৰ আগতে ফুল ট্ৰেইনিং দি আছে ইহঁতে তো ঠিকেই হ'ব মানে এইটো প্ৰতিযোগিতা এইটো যিটো ফুড ফেষ্টিভেলৰ জৰিয়তে ছোৱালী মানুহসকলৰ ভালো হ'ব এইটো এটা স্কিল ডেভেলপমেণ্ট বুলিও ক'ব পাৰোঁ নাৰ্ছিং পঢ়াৰ লগে লগে এইখিনি জানিলেও এটা স্কিল ডেভেলপমেণ্ট বুলি ক'ব পাৰোঁ ছোৱালী মানুহসকলৰ ক্ষেত্ৰত তাৰপিছত আৰু বিভিন্ন ধৰণৰ এনেকৈ স্কিল ডেভেলপমেণ্টবিলাক থাকিলে লাইফত কিবা এটা ছাকচেছ হোৱাৰ পথত মানে সোনকালে কিবা এটা কৰিব পৰা যায় কেৱল পঢ়া শুনাতে সীমিত ৰাখি কিন্তু হ'ব আমাৰ এইফালে ডিস্কখিনি ৰেডি থাকিব সেইখিনি আমাৰ দোকানখিনি চবখিনি এইখানে থাকিব আৰু প্ৰথম পাইছোঁ এইবাৰ যিহেতু তো ভালে হ'ব লাগে তিনিটা দোকান বহিব এইফালে কাম কাজ কৰি আছে দোকানৰ ল'ৰাবিলাকে হেল্প কৰি আছে আমাৰ জুনিয়ৰ ভাইটিসকলে হেল্প কৰি আছে এইফালে আমাৰ ছিনিয়ৰ বেষ্ট আহিছোঁ ইহঁতেও হেল্প কৰি আছে তো আপোনালোকক দেখুৱাম কি ডিস্ক আহিব কি আয়োজন কৰা হৈছে তো এনেকুৱা প্ৰগ্ৰাম আমাৰ কলেজত প্ৰথমবাৰ পাইছোঁ যিহেতু অলপ চলপ জানিলেও আমি আমাৰ এমডি ছাৰৰ পৰা জানিম যে একচুৱেলি এই মেইন ৰিজনটো কি আৰু এটা ভাল এটা মেছেজ আপোনালোকক দিব তো ছাৰ কওক আচলতে এইটো আছিলে এটা ফুড ফেষ্টিভেল যিখিনি মানে নাৰ্ছিং কলেজবোৰ থাকে সাধাৰণতে সিহঁতৰ এটা এণ্টাৰ দ্য কোৰ্চৰ ভিতৰত পৰে ফুড ফেষ্টিভেল সেইবাবে আজি আমাৰ কলেজৰ ষ্টুডেণ্টখিনিয়ে আজি এই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছে ধন্যবাদ দিছোঁ সকলো ছাত্ৰ ছাত্ৰীকেই সিহঁতৰ যি প্ৰগ্ৰামখন আজি কৰিবলৈ সক্ষম হৈছে থেংক ইউ আমাৰ ফুড মেলা এতিয়া আৰম্ভ হৈ গৈছে ফুড ফেষ্টিভেল আৰম্ভ হৈ গৈছে মই পোনপ্ৰথমে যিহেতু তিনিটা দোকান আছে মানুহৰ ভিৰ দেখিব পাইছে তিনিটা দোকানত বহুতকেইটা ডিস্ক আছে মই আপোনালোকক দেখাবলৈ যাম প্ৰথমতে আমি সেইফালৰ পৰা আহিম কাৰণ সেইফালৰ দোকানত বেছি ভিৰ দেখা গৈ আছে সকলোৰে জিভাত পানী আহি গৈছে তো পোনপ্ৰথমে আমি সেইটো দোকানত যাম তো আমি প্ৰথমতে এইটো দোকানত আহিম অলপ চাইড দিবাচোন ভিডিঅ'টা বনাই লওঁ তো এইটো এটা সব হয় ফুড ফেষ্টিভেলৰ ফুড ধাবা নাম কি দিছে ফুড ধাবা বুলি নাম দিছে তাৰপিছত ইয়াতে আমাৰ মেনুটো দি দিছে কোনটোৰ কিমান দাম আৰু এইটো ক্ষীৰত কি ভিটামিন থাকে প্ৰটিন থাকে এইখিনি দেখাই দিছে বইল এগ আছে কুলি পিঠা আছে সুইট আছে তো এইখিনি দেখাই দিবলৈ কম ইয়াতে কি আছে এইটো কি ইয়াতে বিভিন্ন ধৰণৰ ডিশ আছে তো তোমালোকৰ কি আইটেম আছে পকোৰা আছে মেগী আছে বুট আছে ক্ষীৰ আছে
और बिस्किट আছে সুইট বিস্কিট আছে আর কুলি পিঠা আছে পকোড়া খাইছো পকৰা ডিম আৰু সকলো আছে এগো আছে বইলাই বেচা কিনা কেনেকুৱা চলি আছে ভালেই চলি আছে আচ্ছা এইটো কি এইটো সুইট বিস্কিট সুইট বিস্কুট হ্যাঁ। আচ্ছা ৰজিনা কৈ দিয়া যে এইটো ফুড ফেষ্টিভেল যে আছে এইটো মেইন কাৰণটো কি মেইন মানে কিহৰ কাৰণে আছে মানে হঠাৎ ফুড ফেষ্টিভেলটো মানে এইটো আমাৰ নাৰ্ছিঙত লাগে সুধিম যে ছাৰ আপুনি কি খাই আছে এইটো কুলি পিঠা খাই আছো 210 টকা 210 টকা ইয়াতে টেষ্ট কেনেকুৱা ছাৰ ভালে আছে টেষ্টটো ভালে পাইছো মানে ভালো হৈছে আৰু বিৰাট ভাল হৈছে আৰু সাৰ আছে আমাৰ ইমান ধুনীয়াকৈ বনাইছে যিবিলাক বহুত টেষ্টি হয় এই কুলি পিঠাবোৰ বহুত ভাল আমাৰ জিয়াৰুল ছাৰে খাই সেনা কৈছে বহুত ভাল আচলতে ছোৱালীবিলাকে ভাল বনাব পাৰে এইটো এটা অভিজ্ঞতা হ'ল সব কেইটা আইটেমই আছে সিহঁতে কম সময়ৰ ভিতৰতে আইটেম কেইটা ইয়াতে প্ৰস্তুত কৰিছে বহুত ভাল লাগিছে থেংক ইউ আমি এতিয়া আমাৰ ব্লেক দৰ্শকৰ ওচৰত যাম এইফালে আমাৰ মেমহঁতে খাই আছে মেমহঁতে অলৰেডি খালে তো মেমহঁতক সুধিম মেম কেনেকুৱা লাগিল খাই ভাল লাগিছে বহুত ভাল লাগিছে খাই বহুত ভাল লাগিল কি খাল মেম এতে বৰা খালো চাটনি খালো চাটনিটো তো বহুত টেষ্ট হৈছে ক্ষীৰটো ভাল হৈছে ভাল লাগিল খাই থেংক ইউ মেম আমি পোনপ্ৰথমে এইটো দেখাই দিলোঁ তাৰপিছত আমি বেলেগ এটা দোকানত যাম এই দোকানটোত ভিৰ কম কাৰণ এইটো দোকানত অলপ ভিৰটো বেছি হৈ গৈছে তো কাষ্টমাৰ আহি গৈছে অলৰেডি ইয়াতে কি আইটেম আছে এইফালৰ পৰা দেখাই দিব কোৱা হ'ল তে কি আছে পকৰা আছে 20 টকা তাৰপিছত পানী পুৰি আছে 10 টকা ৱাটাৰমেলন জুইচ আছে এটা আনকমন বস্তু ৰাখিছে ঠাণ্ডা দিনত তাৰপিছত এইটো পল এণ্ড ঘুগনি তাৰমানে পুৰি আৰু ঘুগনি লুচি ঘুগনি বুলি ক'ব পাৰোঁ তো এইখিনি আইটেম দোকানত মানুহ নাই যে ফুরবা গেছে ফুৰছে পম্বে উঠা তো এইটো দোকানত কাষ্টমাৰো নাই মানুহো নাই কাৰ লগত ইণ্টাৰভিউ ল'ম নিজে গম পোৱা নাই অলপ চাইড দিবাচোন ইয়াতে আমাৰ বিভিন্ন আইটেম আছে তে আমি আইটেমখিনি নাম দেখাই দিম ইগ শ্বপ আছে তাৰপিছত চিকেন পকৰা আছে আৰু গাজৰ কা হালৱা আছে তো অলপ দেখাই দিবা নেকি গাজৰৰ হালৱাটো গাজৰৰ হালৱা তাৰপিছত এইটো দেখাই দিয়া অলপ চিকেন পকৰা তাৰপিছত আছে ইগ শ্বপ তাৰপিছত আছে এইটোত কি আছে চিকেন নুডলছ আচ্ছা এইবিলাক বস্তু কি তোমালোকে নিজে বনাইছা না বাহিৰৰ পৰা কিনি আনিছা নাই আমি নিজে বনাইছো আচ্ছা মই বাকি দুটা দোকানত সুধিছোঁ যে ফুড ফেষ্টিভেল যে পালন কৰি আছা কিয় সিহঁতৰ কিছুমানৰ কুৱেশ্যন আহিছে যে আমি নাৰ্ছিঙত পঢ়োঁ সেইকাৰণে বাট কিয় মোৰ কুৱেশ্যনটো কিয় আমাৰ কোৰ্সত আছে এইটো আমাৰ নিউট্ৰিশন চেপ্টাৰ সাবজেক্ট আছে সেই সাবজেক্ট আমাৰ এইটো কোৰ্সত আছে যে আমাৰ ফুড ফেষ্টিভেল পাতিব লাগে সেইকাৰণে আমি ফুড ফেষ্টিভেল পাতো কৈ দিয়ক মানে মই যিখিনি জানো যে এইটো মানুহক সজাগ কৰাৰ কাৰণে দিয়ে যে আপোনালোকে এইটো খাব লাগে এইটো খোৱাত এইটো নিউট্ৰিশ্যন থাকে শৰীৰৰ কাৰণে কোনটো ভাল তে মানে একুৰেটটো কি এইটো নে আৰু বেলেগ কিবা আছে এইটোৱে হয় মানে এতিয়া ইহঁতে এতিয়া নাৰ্ছিং মানে ডিপাৰ্টমেণ্টত আছে ইহঁতৰ নিউট্ৰিশ্যন এটা ছাবজেক্ট আছে ইহঁতক ভালকৈ বুজাই দিয়া হয় কি বস্তু খাব লাগে কেনেকৈ খাব লাগে প্লাছ কি বস্তুত কি কাৰ্বহাইড্ৰেট থাকে বেছি কি বস্তুত ফেটছ বেছি থাকে কোনটো খাব লাগে আৰু কোনটো খাব নালাগে আৰু এনেকুৱা নহয় যে ফেটছ থকা বস্তু আমি খাব নোৱাৰি ফেটছ থকা বস্তু আমাৰ বডিত মানে প্ৰয়োজন আছে চব বস্তু যে বেলেঞ্চ কৰি চলিব লাগে চব বস্তু যে মানে আমাৰ বডিত চব বস্তুৰে ৰিকুৱাৰমেণ্টছ আছে ৰেগুলাৰ কিমানখিনি ল'ব লাগে RDA বুলি কয় ৰিকুৱাৰমেণ্ট ডেইলি এলাৱেঞ্চ নে কিবা মই পাহৰিলোঁ RDA মানে ৰেগুলাৰ মেজাৰমেণ্ট থাকে আমি নিউট্ৰিশ্যন ইমানখিনি ল'ব লাগে সেইটোৰ সজাগতাৰ কাৰণে আজি এই মানে ফুড ফেষ্টিভেলটো এৰেঞ্জ কৰা হৈছে ধন্যবাদ মেম আপুনি কি খালে মেম মই এতিয়া কি খাইছোঁ মই এতিয়ালৈকে খোৱা নাই ঠাণ্ডা দিনত ৱাটাৰমেলন জুইচ হয় ভাল লাগিছে তা আমি এতিয়া কেইজনমান দৰ্শকৰ সুধিম যে সিহঁতে খাই কেনেকুৱা পাল প্ৰাইচটো কেনেকুৱা আমাৰ ফুড ফেষ্টিভেল ইতিমধ্যে শেষ অৱস্থাত আহিছে বেচা কিনা বহুত হৈ গ'ল তো নাই যিমানখিনি বস্তু প্ৰথমত দেখিছিল সিমানখিনি বৰ্তমান নাই তে আমি সুধিম মানে
আৰু এইফালে দেখাই আনো লাষ্টত সুধিম মানে কিমান টকাৰ বিক্ৰী হ'ল কিমান টকাৰ নহ'ল এইফালে বাকী আছে এইফালে অলপ বাকী আছে ফুচকা তাৰপিছত বেচা কিনা শেষ হ'ল ফুচকা দেখোন বাকী থাকিল ভর্তা শেষ হয়ে গেছে হতা শেষ আচ্ছা ঠিক আছে আমি এইবাৰ এইফালে যাম গাজৰ হালোৱা থকা কিটো যাম সকলোৱে খাই খাই বহি গৈছে তোমালোকৰ বেচা কিনা শেষ গাজৰ হালোৱা চাওক কিমান আছে অলপ হে আছে দিয়ে নেকি তে এনে মানে খৰচতকৈ লাভ হ'ল নে লোকচানত থাকিলা এইটো এতিয়া ক'ব নোৱাৰো পিছতহে ক'ব পাৰিম আইডিয়া হিচাপ কৰা নাই তাকো আইডিয়াত নকওঁ তে ইহঁতৰ সকলোৰে আগত শেষ হোৱা বুলি দেখিলোঁ তে গাজৰ হালোৱা বাকী আছে আমাৰ এই জুনিয়ৰহঁতক কৈছোঁ প্ৰথমবাৰ যিহেতু পাইছা তে ফুড ফেষ্টিভেলটো কেনেকুৱা লাগে বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া আৰু ইয়াৰ খোৱাবিলাক কেনেকুৱা বহুত ধুনীয়া সবখিনি ফুটপাথতে পোৱা যায় বাট ইয়াতে টেষ্টটো কেনেকুৱা দাদা মই কিন্তু এটা টকাও দিয়া নাই জাষ্ট খালি অনলাইন পেমেন্ট খোজে সিহঁতে মই কিন্তু এটা টকাও দিয়া নাই জাষ্ট খালি অনলাইন পেমেন্ট খোজে দিয়া এই টকাও নিদিওঁ মই এনেই খাইছোঁ এইটো নিজৰ টেকনিক হয় এইটো ঠিক আছে এইটো নিজৰ টেকনিক এইফালে যাম আমি ছাৰ কেনেকুৱা খাল বহুত ভাল লাগিছে এটা ক্ষীৰ বনাইছে এনেকুৱা মানে ভাল লাগিছে বহুত বহুত মানে কোৱা নাযায় এনেকুৱা ভাল লাগিছে আৰু ইহঁতৰ লগত বাৰ্গেনিং কৰি বহুত ভাল লাগে অঁ তে ইতিমধ্যে শেষ ইহঁতৰ তে তোমালোকৰ যিখিনি আজিৰ মানে কি কেনেকুৱা লাগিল মানে এইটো বহুত ভাল লাগিল দোকানটো দি আজি আগতে দিছিলে না এইটো প্ৰথম আজি দিয়া নাই আজি ফাৰ্ষ্ট টাইম তে এটা মানে কি প্ৰায় মানে কি যিখিনি খৰচ গৈছে তাতকৈ অলপ বেছি পইচা উঠিছে নে লছতে থাকিলা এতিয়াও হিচাপ কৰা নাই পিছত কৰিম আইডিয়া নাই মানে ফোন পে আছে আকৌ কেছ আছে মানে দুটা মিক্স হৈছে ন ঠিক আছে আৰু কাষ্টমাৰখিনি কেনেকুৱা পালা ভালে কাষ্টমাৰ ভালে না ঠিক আছে তে আপোনালোকে চালে তো এনেকুৱা ফুড ফেষ্টিভেল ময়ো লাইফত কলেজত প্ৰথমবাৰ পালোঁ তাৰ আগতে বহুত ঠাইত পাইছোঁ যদিও আমাৰ কলেজত প্ৰথমবাৰ পালোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব